নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ NRCৰ কিছুমান তথ্য। NRCত আপোনালোকৰ নাম আহিছে নে নাই সেই বিষয়ে কেনেকৈ জানিব, আৰু যিসকলৰ NRCত নাম অহা নাই সেই বিষয়ে জনাম। গতিকে ভিডিঅ'টো ভালদৰে শেষলৈকে চাব আৰু জানি লওক NRCৰ কিছুমান তথ্য। হয়তো আপোনালোকে বহুতে নাজানে, হয়তো বহুতে জানে, নাজানাৰ কথা নাই আজিকালি। তথাপিও মই ভিডিঅ'টো বনাইছোঁ, হয়তো আপোনালোকৰ কিছু সুবিধা হ'ব পাৰে ভিডিঅ'টোৰ জৰিয়তে। গতিকে মই প্ৰথমতে আপোনালোকক জনাম যে কেনেকৈ আপুনি আপোনাৰ NRCৰ ছেকেণ্ড ড্ৰাফ্টত নাম আহিছে নে অহা নাই কেনেকৈ জানিব সেই বিষয়ে মই কিছু তথ্য জনাম। গতিকে বলক ভিডিঅ'টোৰ জৰিয়তে জানি লওক কেনেকৈ আপুনি আপোনাৰ নাম NRCত চাব পাৰিব। প্ৰথমতে আপুনি এটা এপছৰ জৰিয়তে আপোনাৰ নাম NRCত আহিছে নে অহা নাই চাব পাৰিব। তাৰ বাবে আপুনি আপোনাৰ মোবাইলৰ প্লে ষ্টৰত যাব। প্লে ষ্টৰত গৈ আপুনি চাৰ্চ কৰিব NRC আসাম ৰিজাল্ট চেকাৰ চাৰ্চ কৰিব। তাৰপিছত এনেকুৱা বহুত এপছ আছে যিবিলাকৰ জৰিয়তে আমি NRC ৰিজাল্টসমূহ পাব পাৰোঁ। গতিকে মই যিটো এপছৰ বিষয়ে ক'বলৈ গৈ আছোঁ সেই এপছটো অলপ তলত দেখি আছে। এই এপছটো NRC আসাম ৰিজাল্ট চেকাৰ 2018, ৰেটিঙো ভাল, 4.5 ৰেটিং। এই এপছটো আপুনি আপোনাৰ মোবাইলত ইনষ্টল কৰি ল'ব। মোৰ মোবাইলত ইনষ্টল কৰি লৈছোঁ, গতিকে মই আপোনালোকক অ'পেন কৰি দেখুৱাই আছোঁ। অ'পেন কৰিব। তাৰপিছত আপুনি ইয়াত সকলো তথ্য পাই যাব এই এপছটোৰ জৰিয়তে। আগলৈ যাওক, ক্লিক কৰিব। তাৰপিছত আপুনি আপোনাৰ NRCত নাম চাবলৈ হ'লে ইয়াতে বহুত কেইটা অপশ্যন আছে। গতিকে মই 1 নম্বৰ অপশ্যনত ক্লিক কৰিলোঁ। হয়, আহি গ'ল। এয়া চাওক, আপুনি ইয়াতে আপোনাৰ ARN এণ্টাৰ কৰিব। তাৰপিছত ইয়াতে এণ্টাৰ কেপচা, এইটো তলত যিখিনি আপোনাৰ কেপচা দিছে এইখিনি আপুনি ইয়াতে এণ্টাৰ কৰিব লাগিব। এণ্টাৰ কৰি আপুনি চাৰ্চ কৰিব। যদি আপোনাৰ নাম আহিছে তেনেহ'লে ইয়াত দেখিবলৈ পাব। ARN এটা মই এণ্টাৰ কৰি দেখুৱাই আছোঁ। কেপচাটো এণ্টাৰ কৰিব। চাৰ্চ কৰি দিব। এয়া চাওক, আহি গ'ল। এইটো মই যিকোনো এটা ARN মাৰিছোঁ। এয়া চাওক, নাম আহি গ'ল। ঠিক এনেদৰে আপুনি আপোনাৰ মোবাইলৰ জৰিয়তে খুবেই সহজতে আপুনি আপোনাৰ NRCত নাম অন্তৰ্ভুক্ত হৈছে নে হোৱা নাই চাব পাৰিব। ইয়াৰ পিছত আৰু এটা মই পদ্ধতি দেখুৱাই আছোঁ, ৱেবছাইটৰ জৰিয়তে কেনেকৈ আপুনি আপোনাৰ NRCত নাম চেক কৰিব। এইটো এপছৰ জৰিয়তেও বহুত সহজেই হয়। এবাৰ ৱেবছাইটৰ জৰিয়তে কেনেকৈ আপুনি আপোনাৰ নাম NRCত চেক কৰিব বলক চাওঁ। তাৰ বাবে আপুনি
যিকোনো ব্ৰাউজাৰ খুলিব মই ক্ৰম খুলিলো ইয়াত সাৰ্চ কৰিব NRC assam.nic.in সাৰ্চ কৰিব এয়া দেখিবলৈ পাইছে Publication of complete draft NRC is live now. এদৰে আপুনি ইয়াত ক্লিক কৰিব ক্লিক here to check the status of your ARN তাত ক্লিক কৰিব ঠিক একেই সিস্টেম প্ৰসেস বিলাক এপছৰ জৰিয়তে আপুনি এনেকৈ চাব লাগিব আৰু ওয়েবসাইটৰ জৰিয়তে ঠিক একেই প্ৰসেস ARN এন্টাৰ কৰক তাৰ পিছত ক্যাপচা ইয়াতে ARN এন্টাৰ কৰিব এন্টাৰ ক্যাপচা সার্চ কৰিব ARN not found এটো ARN not নাহিলে মই যিকোনো ARN মানে বনাই কিনে মাৰি দিছিলো গতিকে এটো ARN not নাই যেটো আপোনাৰ ARN টো শুদ্ধকৈ মাৰিব নিশ্চয় আহিব আপোনাৰ নাম যদি সোমাইছে পাৰ্টত গতিকে ভিডিওটো আজিলৈখিনি বনালো আৰু যিসকলৰ নাম অহা নাই তেওঁলোকৰ বাবে এটা মই নেক্সট ভিডিও বনাম গতিকে ভিডিও চাবৰ বাবে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো যদি ভাল লাগিছে শেয়াৰ কৰিব